এভৰিৱান গুড মৰ্নিং আশা কৰোঁ সকলো ভালে আছে কুশলে আছে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল আৰু যদি মোৰ আগৰে কণ্টিনিউৰ ভিউৱাৰ হয় দেন ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমি এঠাইলৈ যাম মানে জাগিৰোড যাম বৰমাহঁতৰ ঘৰত আৰু এতিয়া গা পা ধুৱাই নাই গা পা ধুই ভাবিছোঁ আজৰি হওঁ আৰু ফালে অকণমান এল'ভেৰা জেল এল'ভেৰা সানি আছোঁ তাৰপিছতে ভণ্টি উঠাই নাই ভণ্টি শুয়ে আছে মা গা ধুব লৈছে মই ঘৰৰ ওচৰৰ সাৰি একদম আজৰি হ'লোঁ মা গা ধুই আহিলে ময়ো গাটো ধুনীয়াকৈ ধুই লওঁগৈ তাৰপিছতে দিনটো যাত্ৰাটো দেখুৱাই থাকিম আৰু কি হয় নহয় আৰু মইতো বহুত বছৰৰ পাছতে যাম মোৰ ইউটিউব চেনেলৰ এইকেইটা যিকেইটা ভিডিঅ' দেখি আছে মাহীহঁতৰ ঘৰত যোৱা মাহীহঁতৰ ঘৰতো বহুত বছৰৰ পাছত গ'লোঁ মানে মই বিয়া হোৱাৰ পৰা যোৱাই নাছিলোঁ তাৰপিছতে এতিয়া আকৌ বৰ্তাহঁতৰ ঘৰতো মই একেবাৰে বিয়া হোৱাৰ পাছৰে পৰা যোৱাই নাই আৰু গতিকে মনটো ভাল লাগি আছে বহুত বছৰৰ পাছত যাম আৰু বৰ্তাহঁতৰ ঘৰত গৈ ভাল লাগে মানে একদম পূৰা পাহাৰীয়া জেগা যে একদম মানে আৰু একে আৰ্মি কেম্পৰ লগতে বৰ্তাহঁতৰ ঘৰ খুব বেছি ভাল লাগে সৰুতে একদম বহুত বেছি জমনিও হৈ থাকে আমি পাহাৰত উঠি যাওঁ আৰু নিজৰা থাকে তাত একদম মানে ভাল লাগে পিছে ৰাতি থকাকৈ যোৱা হয় হয়তো পাহাৰ চাহাৰ বগাব পালোঁগৈ হয় বা জুৰি চুৰিত যাব পাৰিলোঁ হয় কিন্তু আমি যিহেতু ৰাতি থকাকৈ নাযাওঁ দিন দিয়াকৈহে যাম গতিকে কিমানখিনি পাওঁ তথাপিও চেষ্টা কৰিম আৰু অকণমান ফুৰিবৰ কাৰণে যদি পাওঁ সময় আৰু গৈ পোৱাৰ পাছতো বহুত বেছি ভাল লাগিব কাৰণ সকলোকে বহুত বছৰৰ পাছত লগ পাই আছোঁ বিশেষকৈ মই মাহঁত বাৰু গৈ থাকে মা ভণ্টিও তেনেকৈ যোৱা নাই নেকি কিন্তু মা দেউতাহঁত গৈ থাকে কিবা কিবি হ'লে পাতিলে কৰিলে গৈ থাকে পিছে মইহে যোৱা নাই বাপৰি মই যে বহুত বছৰ হ'ল যোৱা নাই আৰু মোকতো বিয়া দিছিলে বৰ্তা ল'ৰাটোৱে বিয়া দিছিলে আৰু ধনটো দাইটো মোক মাতি মাতি বৰমাহঁতেতো ভাগৰি গৈছে মানে কয় আৰু যে আমিয়ে বিয়া দিলোঁ কিন্তু আমাৰ ঘৰতে অহা নাই এতিয়ালৈকে আৰু সেইকাৰণে এতিয়া যাম আজি এতিয়া একেবাৰে আপোনালোকক চাগে ওলাই মেলিহে লগ পাই আছোঁ আৰু এতিয়া ফাইনেলি যাবলৈ ওলালোঁ একদম ৰেডি হ'লোঁ দেৰিয়ে হৈছে বাৰু 9টা চাৰে 9টা মানে হ'ল ৰেডি গৰু গাড়ী হয় দেখিলে আগে চিগনেলটো দিব লাগে গৰু গাড়ী ৰখাব নোৱাৰে আহি পালোহি জাগিৰোড ইয়াৰ পৰা যাব লাগিব পশ্চিম নগাঁও তাৰপিছতহে আমি বৰ্তাহঁতৰ ঘৰ পাম ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক আৰু আমি এতিয়া পাই গ'লোহি বৰ্তা ল'ৰাটো আহি লৈ যাবহি আৰু দোকান আছে ছাইডতে এইফালে তোমাৰ ফোন নাহে নহয় ঘূৰি মানুহ প্লেজিকবোৰ আহে নহয় তাত বহিয়া তোমাৰ 4-5 মানুহ লৈ গুচি আহে তাতে বাছত বহুত মুখ লাগে আৰু এতিয়া সোমাইছোঁ মিঠাইৰ দোকানত ভাবিছোঁ মিঠাই লৈ লওঁ আৰু টিকলা দুটামান পোৱালি আছে সিহঁতলৈ বুলি চিপছ ল'লোঁ তাৰপিছতে এয়া পাইছোঁহি আৰু ঘৰ পামগৈ আৰু বেছি সময় নাই আৰু এয়া হৈছে আৰ্মি কেম্প মানে বৰ্তাহঁতৰ ঘৰটো একেবাৰে কমেণ্ট কৰি জনাব দেই জাগিৰোড আৰ্মি কেম্পৰ লগতে আমাৰ বৰ্তাহঁতৰ ঘৰ আৰু এইফালে এতিয়া আমি আহি আছোঁ আগতে যেতিয়া বৰ্তাহঁতৰ ঘৰলৈ আহোঁ খুব বেছি ভাল লাগে আৰু এয়া হৈছে বৰ্তাহঁতৰ কলনীৰে নামঘৰ এই নামঘৰতে সকলোবিলাক অনুষ্ঠান পাতে আৰু খুব বেছি ভাল লাগে ইয়াত কিন্তু যিমানখিনি মানুহ আছে গোটেইখিনি কোৱাৰ্টাৰ মানে পাই পিনি ইয়াতে আছে আমাৰ বৰ্তাহঁতো কোৱাৰ্টাৰতে আছে বেলেগত ঘৰ বনাই আছে বাৰু এয়া আহি আমি লাহে পাইছোঁহি আৰু বৰ্তাহঁতৰ ঘৰ মনটো বহুত বেছি ভাল লাগি আছে বহুত বছৰৰ পাছত আহিছোঁ যে আৰু এতিয়া সকলোখিনিকে লগ পাম আৰু বেছি ভাল লাগিব আৰু এয়া পাইছোঁহি আৰু ঘৰ বাকী ভিডিঅ'খিনি ধুনীয়াকৈ চাই থাকক আৰু এয়া হৈছে টিকলি দুজনী ইমান বেছি মৰম লগা সিহঁতক মাতিয়ে আছোঁ সিহঁতে কেতিয়াও ওচৰলৈ অহা নাই যেতিয়া ক'লোঁ চিপছ আনিছোঁ নহয় তেতিয়া একেবাৰে দৌৰি আহিছিলে আৰু আহি পাইছোঁ যিহেতু ভাবিছোঁ আপোনালোকক গোটেইখিনি দেখুৱাওঁ কি হয় কি নহয়
আৰু এয়া বৰমাই ধুনীয়াকৈ আমালৈ বুলি চাহ দিলে। গাখীৰৰ চাহ মই মানে গাখীৰৰ চাহ খাই মই খুব বেছি ভাল পাওঁ। আৰু এইফালে বৰমাই পূৰা হাঁহি আছে, বৰমাই কৈ আছে মাটোৰ জৰিয়তে আমি ভিডিঅ'ত ওলাম আৰু পিছে মই ইমানো একেবাৰে ক'বলৈ বেয়া লাগিছে, হেৰি হোৱাগৈ নাই, জাষ্ট আৰম্ভ কৰিছোঁহে ইউটিউবত ভিডিঅ' দিবলৈ। কিন্তু বৰমাহঁতেও ফূৰ্তি লাগিছে যে মাটোৰ কাৰণে আমি মোবাইলত ওলাম এনেকুৱা নিচিনা, আৰু বৰমাই তাকে কথা কৈ আছিলে। আৰু এইফালে বৰমা আকৌ বৰমা ডাঙৰ বাও আছেহি ইয়াতে, আৰু ভিনদেউ মানে যাবগৈ, ভিনদেউ যিহেতু যাবগৈ আমালেই ৰখি আছিলে। তাৰপিছতে ভিনদেউ যাবলৈ ওলালে, সকলোকে বাই বাই দিছে। আৰু এনেকৈ আৰু দিনটো আজি দিনটোৰ ভিতৰতে যিহেতু আকৌ আমি ৰিটাৰ্ণ হৈ যাব লাগিব, গতিকে দিনটোৰ ভিতৰতে আমি ভাবিছোঁ ভাত পানী খাই আজৰি হৈ অকণমান পাহাৰৰ ফালৰ পৰা ফুৰিও আহিমগৈ। গতিকে কি হয় কি নহয় বাৰু বৰ্তমানলৈ একো মানে গমেই পোৱা নাই দেই। ভিডিঅ'টো খালি মই কৰিহে গৈ আছিলোঁ, কি হ'ব কি নহ'ব মই বুজিয়ে পোৱা নাছিলোঁ। আৰু এনেকৈ এফালে বৌ মা আমি গোটেইখিনি বাহিৰলৈ ওলাই আহিছোঁ, ভিনদেউক বাই বাই এটা দিলোঁ। তাৰপিছতে এয়া ভাত খাবলৈ হ'ল। ভাতৰ আইটেমত যে ইমান বেছি বস্তু আছিলে, মই আচলতে বহুত বেছি জুতি হ'লে খাবলৈ নোৱাৰোঁ, কাৰণ কি খাম কি নাখাম লাগে। মোৰ একেবাৰে ফেভৰেট বুলি ক'বলৈ গ'লে দালি ভাতকেইটাই মই খুব বেছি ভাল পাওঁ, লগতে আলু পিটিকা যদিও হয় আৰু মোৰ একো নালাগে। কিন্তু আলহী ঘৰত গ'লেতো তেনেকুৱা নহয়, সকলোৱে জানেই। ঘৰত খোৱাটো বেলেগ, আলহীয়ে যেতিয়া নিমন্ত্ৰণ দিয়ে বা আলহী ঘৰত যোৱা হয় সেইটোও একেবাৰে বেলেগ ছিষ্টেম হৈ যায় নহয় জানো। আৰু এইফালে একদম বাকী ভিডিঅ'টো চাই থাকক দেই। ভাত খাই আছোঁ দেই আমি, ওচৰলৈ লৈ আহ, দেখাই দিওঁ এখন দূৰৰ পৰাও দেখুৱাইছোঁ। এয়া মাছৰ জোল, এয়া মাছৰ জোল দেই, এয়া মাংস, এয়া লেচেৰা মাহৰ ভাজি, ছজনা, চালাড, জলকীয়া আচাৰ, কেপচিকামৰ পকৰা, পাপৰ। একদম বহুত দিনৰ মূৰত আহিছোঁ যে বৰমাই মানে একে ঢেৰ বস্তু বনাই খুৱাইছে আমাক দেই। বৰমাক দেখাই দিওঁ এতিয়া। বৰমাক দেখাই দিয়া। মোৰ বৰ লাজ লাগে দেই। চুনুকটো চা আকৌ এবাৰ। চুনুক দেখুৱাই দিয়া। চুনুৱে ধুনীয়াকৈ বনাইছে। মোক এবাৰ দেখাই দিয়া আকৌ। এইফালে আমাৰ ডাঙৰ বা দেই, এইফালে আমাৰ বৌ, ধনটো দা, মা, ভণ্টি, ভাইটি হৈ যাব। এয়া দাদাহঁতৰ বিয়া হওঁতে মই আহিব পৰা নাছিলোঁ, এতিয়া বিয়াৰ ডিছটোকে ধুনীয়াকৈ চাই লৈছোঁ আৰু বিয়াৰ ডিছটো। পানী খাই উঠি আজৰি হ'লোঁ, আৰু এতিয়া বাহঁতো ওলাব, দাদাহঁত এনেকৈ অকণমান পাহাৰৰ ফালৰ পৰা আহিম ফুৰি। আৰু মইতো কৈছিলোঁ আগতে বহু দিনৰ আগতে আহিছিলোঁ বুলি, আৰু দলং এখন আছিলে ওচৰতে, এইখনে দলং আছিলে। আচলতে এই দলংখন এতিয়া বাঁহৰ বনাইছে, কিন্তু আমি যেতিয়া আহিছিলোঁ আগত তেতিয়া কাঠৰ দলং আছিলে। আৰু সৰুকৈ এটা নিজৰা বৈ আহিছে এইফালেদি, সেয়া। আগতে আমি ইয়াতে নামি পিনে গাই ধুই থাকোঁ, আৰু তেতিয়া বহুত পানী আছিলে, কিন্তু এতিয়া পানী একদম কম হৈ গ'ল। আৰু মোৰ ভয়হে লাগিছে, আচলতে দলঙত উঠা অভ্যাস ইমান বেছি নাই। সেয়াই আৰু বাকী পাহাৰৰ ছাইডে যাম, আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। ক'ত? আৰু এতিয়া আমি পাহাৰ পাইছোঁহি আৰু। গা ধুই আহিছে। কি কৰিছাহি? গা ধুলাহি? এইদি যাবা নেকি? ইমান ধুনীয়া লাগিছে। মানুহবোৰে গা ধুই আছে। কমলা ক'ত আছে গছ? বা ভয় লাগে দেখোন। হাতী চাতী নেখেলে নেকি ইহঁতক? ব'লা ফটো কেইখনমান উঠো, ভিডিঅ' এটামান বনাওঁ, তেতিয়াহে জাগিৰোডত অহা নিচিনা লাগিব। আগতে পুৰা শব্দ হৈ থাকে হয়নে? নাই হ'ব, এই বৰষুণ হ'লে পানী একদম ভৰ হৈ থাকে।
কিমান দূৰ যাব পাৰে? এইফালে একদম চিধা একদম মেঘালয় ওলামগৈ নদী ঘাট এনেকৈ যাব পাৰি ফটোটো উঠিবই লাগিব, ফটোটো মেইন। আৰু এফালে বৌ, মই, মইনা বা তিনিওজনীয়ে বোলো ফটোকে অকণমান ধুনীয়াকৈ উঠি লওঁ। আৰু এফালে মইনা বা, এফালে কি লাগিব মই নাজানো। ধুনু দা এফালে বৌ, একদম পূৰা ফটো চটো উঠিলোঁ। এতিয়া অলপ পাছতে ঘৰলৈ যামগৈ আৰু ন। কেনেকুৱা অনুভৱ? আহিলোঁ যে বহা। বৰ ভাল লাগিলে। সুন্দৰ অনুভৱ। বহুত বছৰৰ পাছত আহিছোঁ হয়নে? তাকেতো। আৰু এতিয়া অহাই নাছিলা ন? অহাই নাছিলোঁ, মইতো বিয়া হোৱাৰ পৰা অহাই নাই, এইবাৰে ফাৰ্ষ্ট। আৰু মইনা বাহঁতকো কৈছোঁ যাবৰ কাৰণে, যাব আৰু মইনা বাহঁতৰ ঘৰ এইটো। বৰমাহঁতে কোৱাৰ্টাৰতহে আছে, ঘৰ বনাই আছে। এইফালে এই দুগৰাকী একদম বহি আছো যা যোৱালি। এফালে যা যোৱালি। এইবিলাক নাখাওঁ দেই। দুটা লৈছে নহ'লে ৰাতিলৈও ভাত নাখালে হ'ল আৰু। কিবা খালে তাই? মইতো নাখাওঁ আৰু। একেবাৰে 3 দিনৰ কাৰণে নে এসপ্তাহৰ কাৰণে খাই গৈছে? এনেও কেতিয়াবা এসাঁজ খাওঁ। আহি জাগিৰো টাউন পাই গ'লোহি ঘৰলৈ যাবৰ কাৰণে। এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ। জাষ্ট ঘৰ আহি পালোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিলৈ তেন্তে আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।